দেখি হয়তো আপোনালোকে গম পাইছেই আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে। তেনেহ'লে চাই থাকোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। এতিয়া 8টামান বাজিছে, মই ওলাই আছোঁ, সম্পূৰ্ণকৈ হোৱা নাই, ওলাই কৰি লৈ কলেজলৈ। এয়া আমি কলেজ আহি পালোঁ, লাইব্ৰেৰী, আৰু ইয়াৰ পৰা আমাৰ পাছ আউটবিলাকৰ যোনে যোনে ফাৰ্ষ্ট ক্লাছ পাইছিলে তেওঁলোকৰ নাম আছে। আৰু এইখন হৈছে আমাৰ মেগাজিন, হৈছে আমাৰ ফটোবোৰ এক্সকাৰ্ছনৰ। এইখন আমাৰ ক'ত আছে? এইখন আমাৰ জুনিয়ৰ ফটো গেলেৰী হৈছে আমাৰ ৰুম। চোকা মানুহ প্ৰেক্টিকেল কৰি আছে। তোমালোকে কি কৰি আছা? নে লেকচাৰ? এইটো হৈছে অডিটৰিয়াম আৰু এইটো ইনডোৰ ষ্টেডিয়াম। আচলতে আমাৰ কলেজত আজি মুকলি বিহু প্ৰতিযোগিতা আছে। মই ভাবিছিলোঁ মই কলেজ ডে'টোৰ এটা ভিডিঅ' বনাম, কিন্তু এইটো কথাটো পাহৰি থাকিলোঁ। গতিকে ভাবিছোঁ যেতিয়া বিহু হ'বই সেইখিনিও আপোনালোকক দেখাম, চাই থাকিম। ইতিমধ্যে সকলোবোৰ আহি গোট খাইছে এইখিনিত মুকলি বিহু চাবলৈ। আমিও আহিছোঁ আৰু আপোনালোকেও চাই থাকক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত মোৰ বোলে নহয়, যিহেতু আজি মোৰ মাতটো ফাটি যাব পাৰে, মই এটা কলিৰে আজি বিহুৰ মানে মাত ফাটি যাব পাৰে, কিন্তু মাত ফাটি গ'লে ছাত্ৰ ছাত্ৰীসকলে ধৰি ৰাখিব, যাতে মোৰ লগতে সহযোগ কৰি পেলাই মোক লৈ যায়, আৰু নহ'লে মোৰ মান সন্মান যাব। বহাগী পালে ফুলিলে ভেবেলিলতা থাকিলে উৰকে নপৰে, বহাগৰ বিহুৰে কথা। ধন্যবাদ ধন্যবাদ। জয় হৰি বোলা, জয় ৰাম বোলা, হে জয় জয় জয়তে ঘৰতে প্ৰথমে হুঁচৰি জুৰিম গয়, দেউতাৰ ঘৰলৈ কিমান দূৰ, জয় জয় জয়তে দেউতাৰ ঘৰতে হুঁচৰি জুৰিম গয়, দেউতাৰ ঘৰলৈ কিমান দূৰ, আমি সমনীয়া হয় বান্ধৈ হয়, বিহুতে বলিয়া হয় বান্ধৈ হয়, ৰঙালী কৰিছোঁ ধেমালি, দেউতাৰ ঘৰলৈ গোন্ধাইছে মধুৰী কেতে কি
উগাৰি হাহাত লাগিছে চোন শুৱনি ঐ ঢোলৰে গুমগুমনি হাততে ধৰি কুমলীয়া মোৰ কোন কৰা ভুৱালীয় হৈ ধুনীয়া ভুৱালীয় হৈ ধুনীয়া উভতীয় হৈ ফুটালে উভতীয় হৈ ফুটালে পাখি গাতে জুই জ্বলিছে মোৰ কোন তৰা বাকী তোমালোকৰ সকলোবিলাকে ঠিক আছে, কিন্তু প্ৰথম পেঁপা বজোৱা ঢুলীয়া তোমাৰ হাতত সেইটো কি বান্ধিছা? ফাগুনৰ বাবলিলে গিৰ 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 মেঘেনো আৰু এনেকুৱা বিহু মানে প্ৰগ্ৰেম আমাৰ কলেজত প্ৰথমবাৰ পাতিছে এনেকৈ, যিহেতু মানে বিহুৰ মানে এইটো কালচাৰ এইবিলাক বস্তু বুলি ল'ৰা ছোৱালীবিলাক বহুত পিছ পৰি গৈছে, গতিকে মানে এইটো বস্তু বজাই ৰাখিবৰ কাৰণে পাতিছে কলেজত, আৰু আগলৈ এনেকৈ পাতি থাকোঁ বুলি আশা থাকিম। কি ক'বা? কি ক'ম আৰু ভাল লাগিলে এনেকুৱা কলেজত পাতিম বুলি আশা কৰা নাছিলোঁ। পাৰি না কোৱা কিবা কেনেকুৱা লাগিল? আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।